৬৮ লাখ টকাৰ এখন কাঠৰ দলং। দলংখন নিৰ্মাণ হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছিল যদিও সেয়া নহল বাস্তৱ। দলংখন নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাত নিৰ্মাণৰ এবছৰ নহওঁতেই দাবী গৈছে মাজভাগ। দলংখন নিৰ্মাণত ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাইজে। এই দৃশ্যলৈ মন কৰক। এবছৰ পূৰ্বে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে SOPDৰ অধীনত ৬৮ লাখ টকাৰ এই কাঠৰ দলংখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। তাৰ কিছুদিন পিছত মিৰ্জাস্থিত পৰেশ কলিতা নামৰ এজন ঠিকাদাৰৰ নেতৃত্বত দক্ষিণ কামৰূপৰ কুন্তলীৰ আৰিকাটি বৰদিয়া নায়াপাৰা সংযোগী এইখন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰথমৰ পৰাই নিম্নমানৰ সামগ্ৰী দলংখনত ব্যৱহাৰ কৰি অহাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে। লগতে ৰাইজে এই সম্পৰ্কে ঠিকাদাৰক কেইবাবাৰো অভিযোগ দিছিল যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল ঠিকাদাৰজনে। ফলত এবছৰ নহওঁতেই দলংখনৰ মাজৰ অংশ তলপিনে বহি গৈ হালি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজে শংকিত হৈ পৰিছে, কিয়নো যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। দলংখনত ২০খনতকৈ অধিক গাঁৱৰ একমাত্ৰ যাতায়াত ব্যৱস্থা দলংখন বন্ধ হৈ পৰিলে স্তব্ধ হৈ পৰিব জনজীৱন। তাকে লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী। উল্লেখনীয় যে দলংখন মেৰামতি কৰাৰ বাবে ঠিকাদাৰ পৰেশ কলিতাৰ লগতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসক কেইবাবাৰো অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। ইপিনে দলং মেৰামতি সম্পৰ্কে ৰাইজে বিধায়িকা নন্দিতা দাসৰ সৈতে ফোনযোগে হোৱা বাৰ্তালাপত বিধায়িকাই উল্লেখ কৰে যে ঠিকাদাৰে আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা হৈছে। সমষ্টি উন্নয়নত বিধায়িকাৰ এনে দায়াহাৰ মন্তব্য মানি ল'ব পৰা নাই স্থানীয় ৰাইজে। কালাতলিৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিউজ 31 অসম। আৰিকাটি আৰু বৰদিয়া সংযোগী আমাৰ এই কাঠৰ দলংখন যোৱা বছৰ নিৰ্মাণ কৰা হৈছিলে। ইয়াৰ ঠিকাদাৰ পৰেশ কলিতাই ব্যাপক দুৰ্নীতি সংঘটিত কৰিছিলে। এই বিষয়ত ইতিমধ্যে ১ বছৰ নহওঁতে দলংখন মাজভাগে দাবি গৈছে আৰু জনজীৱন যাতায়াতৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে। আমি এই বিষয়ত দলংখন পুনৰ নিৰ্মাণৰ কাৰণে স্থানীয় বিধায়িকা লগতে ঠিকাদাৰ পৰেশ কলিতাৰ জয়ন্ত দাসক আমি কেইবাবাৰো অনুৰোধ জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো গুৰুত্ব কাণসাৰ দিয়া নাই। গতিকে আমি ঠিকাদাৰ পৰেশ কলিতাক আমি সকীয়াই দিছোঁ, অহা বানপানীৰ আগত যদি এই দলংখন পুনৰ নিৰ্মাণ নকৰে তেনেহ'লে ঠিকাদাৰৰ বিৰুদ্ধে আমি বিভাগীয় মন্ত্ৰীৰ ওচৰত যাবলৈ বাধ্য হ'ম। ৬০ লাখ টকাৰ দলংখন ঠিকাদাৰৰ দুৰ্নীতিৰ কাৰণে, ঠিকাদাৰৰ কামৰ হেমাহিৰ কাৰণে, কমিশ্যনৰ অংকৰ কাৰণে আজি দলংখন সম্পূৰ্ণৰূপে মাজত দাবি গৈছে, মানুহ যাব পৰা নাই। আমি স্থানীয় যুৱক হিচাপে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এই কামটোৰ উচিত তদন্ত হ'ব লাগে। পৰেশ কলিতাক, ঠিকাদাৰ পৰেশ কলিতাক কাম কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, নহ'লে আমি বিভাগীয় মন্ত্ৰীৰ ওচৰত যাবলৈ বাধ্য হ'ম।